ৰঙালী বিহু উপলক্ষে এইদৰেই নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে এখনি বিহু নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈ গৈছে। নমস্কাৰ বন্ধুসকল, বসন্তৰ আগমনৰ লগে লগে দিল্লীৰ ব্যস্ত জীৱনৰ মাজতো এতিয়া বিহুৰ মাদকতা। হয়, এইবাৰ দেশৰ ৰাজধানী নতুন দিল্লীত আমাৰ হেঁপাহৰ ৰঙালী বিহু অতি ধুমধামেৰে উদযাপন কৰিবলৈ আয়োজন চলিছে। আৰু এই বিহুৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে যোৱা 11 আৰু 12 এপ্ৰিলত নতুন দিল্লীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ ভৱনত এক বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছিল। আৰু দিল্লীবাসী, অসমীয়া যুৱক-যুৱতী আৰু শিশুসকলে অতি আগ্ৰহেৰে বিহু নাচ আৰু ঢোলৰ চেৱত অংশগ্ৰহণ কৰি আমাৰ সংস্কৃতিৰ এই হেঁপাহৰ পৰম্পৰাক আগুৱাই নিবলৈ কঁকালত টঙালি বান্ধিছে। আছাম এছ'চিয়েশ্যন দিল্লীয়ে আয়োজন কৰা এই বিশেষ কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকে বৰ বিহুৱতী মধুস্মিতা বৰা বুঢ়াগোহাঁই। এইখিনিতে জনাই থওঁ যে বিগত বছৰবোৰৰ দৰে এইবেলিও অসম এছ'চিয়েশ্যন দিল্লীয়ে অহা 19 এপ্ৰিলত নতুন দিল্লীত অৱস্থিত লোধি ৰোডত সন্ধিয়া 6:30 বজাৰ পৰা ৰঙালী বিহু উদযাপনৰ আয়োজন কৰিছে। গতিকে আপুনি যদি দিল্লীত আছে তেন্তে নিশ্চয় আহিব, লগ পাম আটাইয়ে। আহক আমি সকলোৱে মিলি দিল্লীৰ বুকুত অসমীয়াৰ স্বাভিমানক পুনৰ জিলিকাই তোলো। আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। ধন্যবাদ।